हेलो मरমৰ বন্ধু বান্ধৱী সকল আপোনালোকে ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেলৰ পইচা কেনেকৈ চেক কৰিব বন্ধু বান্ধৱী সকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেল আপোনালোকে যদি pfms ৰ জৰিয়তে আপোনালোকে যদি চেক কৰে তেনেহলে আপোনালোকৰ নো ৰেকৰ্ড ফাউণ্ড দেখুৱাব আপোনালোকে কোনটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেলৰ টকা চেক কৰিব বন্ধু বান্ধৱী সকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব বন্ধু বান্ধৱী সকল ভিডিওটো আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ চেনেলত প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব বন্ধু বান্ধৱী সকল আপোনালোকে কেনেকৈ চেক কৰিব কোনটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে চেক কৰিব আপোনালোকৰ কেই টকা সোমাইছে আপোনালোকে এইটো ভিডিওৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণভাৱে আৰু শেষলৈ চাই থাকিব এটা এপছৰ জৰিয়তে আপোনালোকে ন্যাশনাল স্কলাৰশ্বিপৰ পইচা আপোনালোকে বন্ধু বান্ধৱী সকলে আপোনালোকে সম্পূৰ্ণভাৱে চেক কৰিব পাৰিব গতিকে আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকিব যেহেতু আপোনালোকে প্ৰথমতে আপোনালোকৰ প্লে ষ্টৰত যাব মই প্লে ষ্টৰত গৈ আছো প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব UM তাৰ পিছত ANG আপোনালোকে টাইপ কৰি আমাং ইয়াত আপোনালোকে টাইপ কৰিব যেহেতু মই ডাউনলোড কৰিছো এতিয়া মই ওপেন কৰি আপোনালোকে ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেলৰ পইচা কেই টকা পাব বন্ধু বান্ধৱী সকল আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত বন্ধু বান্ধৱী সকল আপোনালোকে ওপৰত এতিয়া টাইপ কৰিব NSP মাৰি আপোনালোকে টাইপ কৰি আপোনালোকে সাৰ্চ কৰিব যেতিয়া সাৰ্চ কৰিব এনেকুৱা পেজ খুলি আহিব আপোনালোকে প্ৰথম দেখিব পাৰিছে ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেল তাৰ ভিতৰত আহিছে pfms তাৰ পিছত আছে টেক এপ্লিকেশন ষ্টেটাস ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেল তাৰ পিছত আহিছে এপ্লাই ফৰ ফ্ৰেছ স্কলাৰশ্বিপ ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেল তাৰ পিছত আহিছে এপ্লাই ফৰ দা অপাৰেটিং NPS এপ্লাই ফৰ দা ৰিনিউৱেল স্কলাৰশ্বিপ বন্ধু বান্ধৱী সকলে এইটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণভাৱে চেক কৰিব পাৰিব তাৰ পিছত বন্ধু বান্ধৱী সকল আপোনালোকে ট্ৰেক এপ্লিকেশন ষ্টেটাস ন্যাশনাল স্কলাৰশ্বিপ পৰ্টেল আপোনালোকে এইটো ওয়েবসাইটত আপোনালোকে সোমাব এইটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ৰিনিউৱেল স্কলাৰশ্বিপৰ টকা আপোনালোকে চেক কৰিব পাৰিব আপোনালোকে হেতু আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ খুলি আহিব বন্ধু বান্ধৱী সকলে আপোনালোকে প্ৰথম যেটো অপচন আপোনালোকে দেখিব পাৰিছে এইটো ফ্ৰেছ স্কলাৰশ্বিপৰ হয় তাৰ পিছত আপোনালোকে 2 নম্বৰ ওয়েবসাইট যেটো আপোনালোকে দেখিব পাৰিছে এইটো আপোনালোকৰ ৰিনিউৱেল যিবিলাকে ৰিনিউৱেল স্কলাৰশ্বিপ কৰিছে সেইবিলাকে এই ৰিনিউৱেলটো আপোনালোকে ক্লিক কৰিব ৰিনিউৱেলটো ক্লিক কৰাৰ লগে লগে আপোনালোকে কোনটো তাৰ পিছত আপোনালোকে এপ্লিকেশন নাম্বাৰটো দিব প্ৰথমতে আপোনালোকে একাডেমি ইয়াৰটো আপোনালোকে দিব কোনটো একাডেমি ইয়াৰত আপোনালোকে ফৰ্মটো ফিলআপ কৰিছে মই 2020-21 ত আপোনালোকে ক্লিক কৰিছো বন্ধু বান্ধৱী সকল তাৰ পিছত আপোনালোকে এপ্লিকেশন নাম্বাৰটো আপোনালোকে ক্লিক কৰিব যেহেতু মই এপ্লিকেশন নাম্বাৰটো বুহাই আছো মই ৰিনিউৱেল হিচাপে মোৰ টকাখিনি এতিয়া সোমাই কেই টকা সোমাব বন্ধু বান্ধৱী সকলে এইটো ভিডিওৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱী সকল তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ আপোনালোকে মাৰিব কেই চনত আপোনালোকে কোনটো চনত আৰু কোনটো মাহত আৰু কেই দিনত আপোনালোকে জন্মগ্ৰহণ কৰিছে এইটো মাৰি আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে বন্ধু বান্ধৱী সকলে আপোনালোকে দেখিব পাৰিছে এনেকুৱা পেজ খুলি আহিব আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে বন্ধু বান্ধৱী সকল আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে এনেকুৱা পেজ খুলি আহিব প্ৰথমতে আহিছে এপ্লিকেশন মোৰ নামটো আহিছে তাৰ পিছত আহিছে বেংক একাউন্ট তাৰ পিছত IFSC কোড তাৰ বাদে ক্যাটেগৰী কোন ক্যাটেগৰী পৰা আপোনালোকে কৰিছে তাৰ পিছত আহিব স্কুল নেম তাৰ পিছত আপোনালোকে দেখিব পাৰিছে
আপোনালোকৰ কোৰ্সটোৰ নাম আহিছে কলেজটোৰ নাম আহিছে তাৰ পিছত আপোনালোকৰ দেউতাৰ নাম তাৰবাদে জেন্ডাৰ মোবাইল নাম্বাৰ তাৰ পিছত মাদাৰ নেম আহিছে তাৰ পিছত বন্ধু বান্ধৱী সকল বিশেষকৈ স্কলাৰশ্বিপৰ এমাউন্ট কেই টকা আহিছে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে যেহেতু মোৰ 5700 টকা আহিছে আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে বন্ধু বান্ধৱী সকল এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ ৰিনিউৱেল স্কলাৰশ্বিপ যদি আপোনালোকে কৰিছে তেনেহলে আপোনালোকৰ টকাখিনি আপোনালোকে এতিয়া আপোনালোকে চেক কৰিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে মই ক'ত গৈছো আৰু কোনটো ৱেবছাইটত গৈছো বন্ধু বান্ধৱী সকল আশা কৰো কথাখিনি ভালকৈ বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথম আহি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব